মঙ্গলবাৰে কাৰ্বি আংলং জিলা নগৰ সমিতিসমূহৰ নিৰ্বাচন ৮ আৰু ৯ জানুৱাৰীত থাকিব চৰকাৰী বন্ধ পুৱা ৭ বজাৰ পৰা আৰম্ভ হ'ব ভোটদান প্ৰক্ৰিয়া ১,১৫,১০৫ জন ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ভাগ্য আসু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দিয়া অসম বন্ধ কাৰ্যসূচীত কেএছএ বিজয় বে নেতৃত্বৰ পূৰ্ণ সমৰ্থন সংবাদমেলত সদৰি কৰে কেএছএৰ নেতৃত্ববৰ্গই সঞ্চালনত উলহ মালহেৰে সম্পন্ন ৩ সংখ্যক মেচ কছাৰীসকলৰ বৰ্ণাঢ্য সাংস্কৃতিক মহোৎসৱ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলে ৮ জানুৱাৰীত কাৰ্বি আংলং জিলাৰ নগৰ সমিতিসমূহৰ নিৰ্বাচন প্ৰক্ৰিয়া সুকলমে সম্পন্ন হোৱাৰ স্বাৰ্থত ৮ আৰু ৯ জানুৱাৰীত জিলাখনত চৰকাৰী বন্ধ ঘোষণা পুৱা ৭ বজাৰ পৰা বিভিন্ন ভোট কেন্দ্ৰত আৰম্ভ ভোটদান প্ৰক্ৰিয়া ৯খন নগৰ সমিতি এলেকাৰ সৰ্বমুঠ ১,১৫,১০৫ জন ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ভাগ্য ইফালে ২৪+ সংগঠনে নগৰ সমিতিসমূহৰ নিৰ্বাচনৰ বৰ্জনৰ প্ৰতিবাদ আনফালে প্ৰতিবাদৰ সমান্তৰালভাৱে পূৰ্ব ঘোষিত অনুসৰি অহাকালি ৭ বজাৰ পৰা আৰম্ভ হ'ব নগৰ সমিতি নিৰ্বাচনৰ বাবে বিভিন্ন ভোট কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে সকলো ভোট কেন্দ্ৰ সাজু কৰি তুলিছে আৰু নিৰাপত্তা ব্যৱস্থাও সেইমতে কটকটীয়া কৰি তোলা হৈছে আনহাতে নিৰ্দিষ্ট ভোট কেন্দ্ৰসমূহলৈ প্ৰিসাইডিং অফিচাৰ পলিং বিষয়াকে ধৰি নিৰ্বাচনৰ বাবে দায়িত্বত থকা আন কৰ্মচাৰী সকলো যাবলৈ আৰম্ভ কৰিছে জিলাখনৰ বকলিয়াঘাট হাওৰাঘাট লাংহিন হামৰেন ডকমকা বৈঠালাংছু ডিপু নগৰ সমিতিসমূহৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব নগৰ এলেকাসমূহৰ সৰ্বমুঠ ১,১৫,১০৫ জন ভোটাৰে উল্লেখ্য ডিপু নগৰ সমিতিৰ বাবে এইবাৰ ১৪টা ৱাৰ্ডৰ আসনৰ বাবে হ'ব নিৰ্বাচন আনহাতে অহাকালি ভোটদান প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে পৰৱৰ্তী ১০ জানুৱাৰীত হ'ব ভোট গণনা সিদিনাই নিৰ্ণয় হ'ব কোন ৱাৰ্ডৰ পৰা কোন দলৰ প্ৰাৰ্থীয়ে মাৰিব শেষ বিজয়ৰ হাঁহি বিশেষ প্ৰতিবেদক কাট নিউজ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জ্বলিছে সমগ্ৰ অসম বিজেপি চৰকাৰে ইতিমধ্যে এই বিধেয়কখনৰ গৃহীত হোৱাৰ বাবে প্ৰস্তুতি প্ৰায় চূড়ান্ত কৰাত সমগ্ৰ অসম জ্বলিব ধৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ দাবীত ৮ জানুৱাৰীত আহ্বান কৰা অসম বন্ধ কাৰ্যসূচীক পূৰ্ণ সমৰ্থন আগবঢ়াইছে কাৰ্বি ছাত্ৰ সন্থায়ো কেএছএৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে কেএছএৰ নেতৃত্ববৰ্গই হাতে পাছে মিলি অহাকালি নগৰ সমিতিসমূহৰ নিৰ্বাচন অনুষ্ঠিত হ'ব যথেষ্ট বাধাৰ মাজেৰে ইফালে ২৪+ সংগঠনৰ নগৰ সমিতি নিৰ্বাচন বৰ্জনৰ দাবী আছে আনফালে আছে অসম বন্ধ কাৰ্যসূচীত পূৰ্ণ সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত কাৰ্বি ছাত্ৰ নেতা বিজয় বে সংবাদমেলত সদৰি কৰে যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰয়োজন সাপেক্ষে টেষ্ট দিম তথাপি এই বিধেয়কখন গৃহীত হ'বলৈ কেতিয়াও দিয়া নহ'ব ইয়াৰ উপৰিও অহাকালি পালন কৰা হ'ব কলা দিৱস হিচাপে Narendra Modi go back! Go back! Go back! Narendra Modi go back! Go back! Go back! PSA long live! Long live! Long live! অৰুণলেখে ৰিপৰ্ট কাপ নিউজ কাৰ্বি আংলঙৰ হান্টালাংছত দনচৰী আকলামত অনুষ্ঠিত ৩ সংখ্যক মেচ কছাৰীসকলৰ বৰ্ণাঢ্য সাংস্কৃতিক মহোৎসৱৰ সোমবাৰে সফল সামৰণি পৰে জিলাখনৰ স্থানীয় সাংস্কৃতিক প্ৰেমীসকল তথা সাংস্কৃতিক গোটৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মেচ কছাৰী সাংস্কৃতিক গোষ্ঠীসকলে অংশ লয় যোৱা ৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত ৩ সংখ্যক মেচ কছাৰীসকলৰ সাংস্কৃতিক মহোৎসৱৰ ৭ জানুৱাৰীত উলহ মালহেৰে সম্পন্ন হয় 3 দিনীয়া এই বৰ্ণাঢ্য সাংস্কৃতিক মহোৎসৱত জিলা তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা মেচ কছাৰী সাংস্কৃতিক গোষ্ঠীৰ বিভিন্ন পৰম্পৰাগত নৃত্য গীত ঢোল তালেৰে সমগ্ৰ হাঞ্জালাংছৰ আকাশ বতাহ ৰজনজনাই উঠিছিল
কেৱল মেচ কছাৰীসকলৰ উৎসৱ বুলি ক'লেই হয়তো ভুল হোৱা হ'ব কাৰণ এই মহোৎসৱৰ বিভিন্ন জনগোষ্ঠীৰ সমানে অংশগ্ৰহণ কৰি পাৰেৰহণীয়া অসমৰ সাংস্কৃতিক প্ৰকৃতাৰ্থত জাকত জিলিকা কৰি তুলিছিল বিশ্ববাসীৰ আগত উৎসৱৰ সামৰণিৰ দিনা পুৱা কাৰ্বি গাৰো চিয়াম আদিবাসী গোৰ্খা মেচ কছাৰীসকলে মিলি কৰা সাংস্কৃতিক শোভাযাত্ৰাই ভাৰতীয় মহান সংস্কৃতিৰ গৌৰৱময় ধ্বজা বহন কৰিছিল আনপিনে দিনৰ 1 বজাত অনুষ্ঠিত হয় এক বিশাল ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা হৃষিকেশ গোস্বামীয়ে মুখ্য অতিথি বিধায়ক ডক্টৰ নুমল মুমিন গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ উপেন ৰাভা হাকচাম কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠক প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজেন ৰংপি অভ্যৰ্থনা সমিতিৰ সভাপতি শুনেশ্বৰ মেচ আৰু সম্পাদক দীপক মেচ প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে বুকাজনৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাপ নিউজ ডিফুনগৰ এলেকা সামগ্ৰিক উন্নয়ন যাৰ লক্ষ্য আৰু এই লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবে ডিফুনগৰৰ 5 নং ৱাৰ্ডৰ পৰা বিজেপি দলৰ হৈ প্ৰাৰ্থিত আগবঢ়াইছে চেমছন টেৰাঙে বিগত বহুদিনৰে পৰা বিজেপি দলৰ হৈ সেৱা আগবঢ়োৱা প্ৰাৰ্থীগৰাকীয়ে এইবাৰ ডিফুনগৰ সমিতিৰ 5 নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ভোটাৰসকলক ভোটদানৰ আহ্বান কৰিছে প্ৰাৰ্থী টেৰাঙে বিজেপি দলৰ হৈ ডিফু টাউন কমিটিৰ 5 নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা চেমছন টেৰাঙে নিজৰ প্ৰাৰ্থিত আগবঢ়োৱাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে নগৰ ডিফু উন্নয়নৰ বাবে আটাইতকৈ কাম কৰা চৰকাৰে হৈছে বিজেপি চৰকাৰ সেয়ে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু 5 নং ৱাৰ্ড এলেকাৰ ভোটাৰসকলক ভোটদান কৰি জয়যুক্ত কৰাৰ আহ্বান জনাইছে চেমছন টেৰাঙে दोन तुमके पुदुम फूल और जान लंग नाले तुम भूत पिपेन निलेफान भाजी भांसे चुनिंग रिला पेंथु बांके भाईडेट पेना फी बांग अपरांग आसन कली टाउन कमिटी नला बांके फी फाइनेंस लापेन 14 फाइनेंस केन बंदो ओम तुम तंका नंगले बमलो लापेन नंगले बमजी असी डिफू आरात मते वार्ड नंबर 5 आरात पास तमे क्योंगदुंग डेवलपमेंट काम क्लेम्पन उंजी पसी बिल्डिंग चिथे नालनांगले वार्ड लंग कांटा वोटर्स दोला दिल्ली वार्ड लंग नॉर्मल दिल्ली ऑफिशियल रिकॉर्ड ते केलंग बंके 3023 वोटर्स दो पेला सोंगबोंग पेन क्योंगदुंग बंगे कॉलोनी दो को पसी बांगावे तुम तो उचिया पसी दिल्ली थेटा मबंके कि जुमना इसिता 2000 वोटर्स बंगे वोट पीजी लापेन के 2500 वोटर्स ओंगना इसिता वोट पीजी पेला सोंगबोंग पेन निलदिंग थेटा बंके 1000 प्लस वोट के नीली लंगजी कांग्रेस आइन पेन सारकिरी बिनियान से ESDC आइन पेन बंके लोकेन मिलेक alang di tumpan nili ka chini dam tengke haru pha boot and park ke longun e pusinili ni chini dam Mongol Inghe report Cut News সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ Kardong Nilimen ke jitu teran nape nili dongkam kam town committee election of ward number 3 pensi nili chapate dumji nape nili chapate dumji lake BJP hoi pensi chapate dun po lapen aprangsi nili kado kave fansitame nangkeleji rongker karkli ahirjume nali tumhan kado kave fansitame nili hinpen nali tumhan apaji riglo lapen pini nili chururiteune Nilitum Makai Autonomous Council CM Manpeng Sar Tulam Ronghang Pan Sitame Nilipan Labang so our side Nanki pot Nankang Hon pot Alang Lipana Kurwang to Pajirlo La Penili Putot and Nilitum West Caribbean Long a President
Akihai sar orun terang apan sitami nili churu rete uni alangli tal kabor ijok nili la sowar cycle la penili tum paching honai em sar forensing be la pen em sar molsing timung phan sitami nili churolo alangli tum bang sowar sai na pipon pot la pen nili dak dongkam kam tan committee ward number 3 arat phan sitami nili chunuri kantung bangke nili phan ong dung avot pen na pahai pen niliphan dongkam kam tan committee long an nang chetoy dunji pen niliphan ta sobar senang pi lote nili an so sedak dongkam kam sitami nili longri long pat paklari phan nili bori pon pusi nili lam chak chechak lo kardom. Please step in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here, such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863 Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. Aturkimi Academy, Diffu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy, Diffu, Rukasan, Amlapati, Diffu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students, sponsored by Aturkimi Society. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্ত এলেকা বুলিলে স্বাভাৱিকতে বিভিন্ন সমস্যাৰ খবৰে আহে কিন্তু ভিন্ন জ্বলন্ত সমস্যাৰে জৰ্জৰিত সীমান্ত এলেকা তথা পিছপৰা তাপাতত যোৱা বছৰৰ পৰা নিজাববীয়াকৈ 150টা পৰিয়ালে মিলি অনুষ্ঠিত কৰি আহিছে তাপাত যুৱ মহোৎসৱ সীমান্ত এলেকাত শান্তি ঐক্য বৰ্তাই ৰখাৰ বাবে তাপাতবাসীৰ এই সুন্দৰ পদক্ষেপে সকলো সচেতন মহল তথা বুদ্ধিজীৱী মহলক আকৰ্ষণ কৰিছে ভাবিবলৈ বাধ্য কৰাইছে যে অখুৱা অপ্ৰীতি হিংসা কপটতা মাথোন মনত পুহি ৰখাৰ অনিশ্চয়তা ভৰা ভাৱনাহে ঐক্যতাৰে অঞ্চলটোৰ ৰাইজক লৈ উন্নয়নৰ দিশে আগুৱাৰ বাবে একমাত্ৰ এই সংগঠনটিয়ে কৰি অহা প্ৰচেষ্টাই সচেতন তথা বুদ্ধিজীৱী মহলৰ মন জয় কৰি শান্তি সম্প্ৰীতিৰ বাতাবৰণ অটুট ৰখাৰ দিশে লৈ গৈ আছে হয় হামৰেনৰ পৰা 40 কিলোমিটাৰ নিলগত মেঘালয় ৰাইজৰ একেবাৰে গাতে লগা এই তাপাত অঞ্চল দুগৰাকী মুখিয়াল অৰ্থাৎ দুই গাঁওবুঢ়াৰ নেতৃত্বত অৱস্থিত 150টা পৰিয়ালৰ গাঁও নতুন প্ৰজন্মক আগুৱাই লৈ যাওক গাঁও দুখনক পোহৰাও হওক এই শ্লোগানক হাৰুগত কৰি তাপাত অঞ্চলত যোৱা বছৰতেই তাপাত ৰিছো নিমছো চিংথুৰ আমেই নামে সংগঠনৰ জন্ম দিয়া হয় জন্মদিনৰে পৰা আমেয়ে সীমান্তবাসী ৰাইজৰ সাংস্কৃতিক সামাজিক উন্নয়নৰ বাবে বিভিন্ন কাৰ্য ব্যৱস্থা গ্ৰহণৰ লগতে সম্পাদন কৰি অঞ্চলটোৰ উন্নয়নত যথেষ্ট অৰিহণা আগবঢ়াইছে কাৰ্যসূচী অনুসৰি পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰ পিছত দিনৰ প্ৰায় 1টা বজাত তাপাত ৰিছো নিমছো আমেৰ সভাপতি আগষ্টিন হানছেৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা Punulong cinta me ilitum WhatsApp, Facebook film pulong te ilitum akiso ikipen ilitum along wang. Ada muncul JP nang lihat
সভাত সচেং আমৰেং সীমান্ত উন্নয়নৰ বিষয় ববিয়াকে ধৰি কেএছএ হামৰেন মুখ্য শাখাৰ সভাপতি প্ৰশান্ত ইংটি মুখ্য উপদেষ্টা লিপসন গ্ৰামছা প্ৰমুখ্যে বিশিষ্ট ছাত্ৰ নেতাসকলে অংশ লয় বিশাল তাপাত খেলপথাৰত অনুষ্ঠিত এই সভাত সীমান্ত অঞ্চলৰ পুৰুষ মহিলা সেমনিয়া তথা কিশোৰ-কিশোৰী বৃদ্ধ-বৃদ্ধা সকলো অংশগ্ৰহণ কৰি নিজৰ অঞ্চলটোৰ প্ৰতি কিমান প্ৰেম উন্নয়নৰ প্ৰতি কিমান আগ্ৰহ তাক প্ৰদৰ্শন কৰে এতিয়া মাথন চৰকাৰৰ দায়িত্ব তেওঁলোকৰ ওচৰলৈ কেইটামান খোজ আগবঢ়াই উন্নয়নৰ পথত আগুৱাই লৈ আনাৰ উল্লেখযোগ্য যে আজিলৈকে বৃহত্তৰ তাপাত অঞ্চলৰ পৰা কোনো যুৱক বা যুৱতীয়ে চৰকাৰৰ কৰ্মসংস্থাপন লাভ কৰিবলৈ সুবিধা পোৱা নাই নম্বৰ 1 বাংকে কাপৰ হি না থো বাং পাফ্ৰাং পনাংজি লাপে নম্বৰ 2 বাংকে লাদাখ তাপাৰা ৰং ৰূপ আনসু সে কাচিপাকলাৰ পঞ্জি লাপেন থু নম্বৰ 3 বাংকে ahoy dai lablayong bosi ansu se hawar hapatame labang sori so yang dumpen kache rai dunji kache lang dunji labang sophan sipini mena bangke amoto en poniglo hamrenor pora khundor kro report cut news কাৰ্বি আংলং জিলাৰ পৰিষদীয় সমষ্টি সৰুপথাৰ এলেকাৰ এখন পথ গড়কাপ্তানি বিভাগৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই পথ আৰজি পথৰ মাজেৰে যোৱা এই পথটি নিৰ্মাণৰ নামত ঠিকাদাৰে কিন্তু হিলগুটি এটাও পেলোৱা নাই যোৱা বছৰৰ প্ৰায় আৰম্ভণি সময়তে নিৰ্মাণ কাৰ্য আৰম্ভ কৰি এতিয়াও আধৰুৱাকৈ পেলাই থৈছে ঠিকাদাৰে আগন্তুক বাৰিষালৈ আছে আৰু কেইটামান মাহ হবলগীয়া বাৰিষাৰ দুঃস্বপ্নৰ কল্পনা কৰি চিন্তিত হৈ উঠিছে অঞ্চলটোৰ ৰাইজ আহক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই প্ৰতিবেদন এয়া পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তনৰ শেহতীয়া নমুনা এনে দৃশ্য কাৰ্বি আংলং জিলা বহু ভিতৰুৱা অঞ্চলৰ এনে সুলভ দৃশ্য নিশ্চয় বহুবাৰ পৰিলক্ষিত কৰিব আপুনি ভালদৰে মন কৰক পথ নিৰ্মাণ হৈছে হয় কিন্তু কেৱল মাটি পেলাই কৰা হৈছে নিৰ্মাণ শিলগুটি বালি আদি নেদেখিব আপুনি পথটিৰ দুয়োপাৰে মুকলি বিশাল ধাননিৰ পথাৰৰ মাজেৰে নিৰ্মাণ কৰা এই পথটিক ধুনীয়াকৈ ব্লেক টপিং দি নিৰ্মাণ কৰিলে আকৰ্ষণীয় হৈ উঠিলেহেঁতেন কিন্তু হ'ব কেনেকৈ শিলগুটি বালিৰে নিদিয়াকৈ নতুন পথ নিৰ্মাণৰ নামত চৰম গাফিলতিৰে আধৰুৱাকৈ পেলাই থৈছে যোৱা বছৰ 2018তে আৰম্ভ কৰা পথটি আয়ুস এবাৰ এবছৰ হ'ল কিন্তু স্থানীয় ৰাইজে আজি তাৰিখলৈকে দেখা নাই পথ নিৰ্মাণৰ বাবে শিলগুটি আদি দেখা নাই ৰাইজে এই পথ নিৰ্মাণৰ ঠিকা পোৱা ঠিকাদাৰক এই পথটিৰ নিৰ্মাণ কাৰ্য চৰকাৰে ঠিকা দিছিল বিগত বছৰটোত পথ নিৰ্মাণৰ কাম থাকি গ'ল আধৰুৱা অৱস্থাত সেয়েহে স্থানীয় ৰাইজে পথটি নিৰ্মাণ সম্পূৰ্ণ কৰাত সৰুপথাৰ স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিৰ হস্তক্ষেপৰ কামনা কৰিছে স্থানীয় ৰাইজে বুকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ